হেল্ল' এভৰিৱান, মই বাকবিতা আপোনালোকক পুনৰ প্ৰাইমাৰী টিউশ্যনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই আপোনালোকক লৈ আহিছোঁ মানৱ সংগ্ৰহালয়। ইয়াত অসমৰ যিবিলাক কালচাৰেল বস্তু আছে গোটেইখিনি ইয়াত ধুনীয়াকৈ বনাই থৈছে। মাজুলীখন বনাই থোৱা আছে। মইতো বহুত বেছি ইণ্টাৰেষ্টেড হয়, মোৰ ইমান বেছি মন গৈ আছে। ইয়াতে পূৰা অসমৰ যিখিনি কালচাৰেল বস্তু আছে গোটেইখিনি বনাই থোৱা আছে বুলি কৈছে। মই যাম, গোটেইখিনি আপোনালোকক দেখাম। প্ৰথমে টিকেট কৰি ল'ব লগা হৈছে, 50 ৰুপিজ দি পেলাই মই টিকেটটো কৰি ল'লোঁ। এতিয়া মই ভিতৰলৈ এণ্টাৰ কৰিম, গোটেইখিনি আপোনালোকক আজি দেখাইছোঁ। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। চাওক, ফাৰ্ষ্ট আমি আহিয়ে গৈছোঁ। এতিয়া ইয়াত চাইনবৰ্ডত লিখা আছে ট্ৰেডিশ্যনেল টেকন'লজি পাৰ্ক। নাজানো মই ইয়াৰ ভিতৰত কি আছে, আপোনালোকে দেখিছে গেটখন। তো ইয়াৰ ভিতৰতে আমি এণ্টাৰ কৰিম। ইয়াতে কি কি আছে গোটেইখিনি আমি চাম। আৰু এটা কথা মই একচুৱেলি ইণ্ট্ৰ'ত আপোনালোকক ভুলকৈ ক'লোঁ। মই কৈছোঁ যে ইয়াতে অসমৰ ট্ৰেডিশ্যনেল বস্তুবিলাক পায় বুলি, কিন্তু অসমৰে নহয়, অল ইণ্ডিয়াৰ যিমানখিনি ট্ৰেডিশ্যনেল বস্তু আছে গোটেইখিনি ইয়াত ধুনীয়াকৈ তেওঁলোকে বনাই থৈছে, গোটেইখিনি দেখাইছে। তেন্তে ব'লক কি কি আছে গোটেইখিনি চাই যাওঁ। ফাৰ্ষ্ট আহি চাওক, এতিয়া আমি মণিপুৰৰ ইয়াতে এটা সময়মাপক যন্ত্ৰ বনাই থোৱা আছে। এইটো আমি চামগৈ। এইটো আমাৰ নৰ্থ ইষ্টৰ মণিপুৰৰ এইটো সময়মাপক যন্ত্ৰটো বনোৱা আছে। ফাৰ্ষ্ট মই আহি এইটো দেখিছোঁ। ব'লক আমি ভিতৰত চাওঁ সময়মাপক যন্ত্ৰটো কেনেকুৱা আছিলে, এইটো চাব লাগে। তেন্তে ব'লক চাই আহোঁগৈ। চাওক, অথনিৰ পৰা আমি চব বেলেগ বেলেগ ষ্টেটবিলাকৰ বস্তুবোৰ দেখাইছোঁ। এতিয়া মোৰ চবচে ভাল লাগিছে, এতিয়া মোৰ নিজৰ জেগাৰ বস্তু দেখাইছোঁ। এইটো চাওক, এইখন দেখা পাইছে, ৰ'বক মই ভালকৈ দেখাইছোঁ। এইখন চাওক, এইখন হৈছে অসমৰ কুঁহিয়াৰপেৰা শালখন। এইখন হয়, চাওক ইমান বেছি ভাল লাগিছে। বাহিৰত আহি যেতিয়া নিজৰ জেগাৰ বস্তুবিলাক পোৱা হয় ন, সেইটো এটা বেলেগেই আমোদ পোৱা যায় ন। মই অথনিৰ পৰা চব বেলেগ বেলেগ ষ্টেটৰ দেখি আছোঁ। মই নিজে বিচাৰি আছোঁ আমাৰ ষ্টেটখনৰ ক'ত আছে। তো ফাইনেলি আহি আমাৰ নিজৰ ষ্টেটখনৰ মই বস্তুটো পালোঁহি। তেন্তে চাওকচোন, কুঁহিয়াৰপেৰা আগৰ দিনৰ যেতিয়া পেৰা মেচিন কেনেকুৱা আছিলে, এতিয়া চাওঁ আহকচোন। এতিয়া চাওক, এতিয়া আমি বেলেগ এটা জেগালৈ আহিছোঁ। এতিয়াৰ জেগাটো এনেকুৱা হয়, আপোনাৰ আগৰ দিনত এতিয়া গোটেই ইণ্ডিয়াৰ যিমানখিনি ষ্টেট আছে ন, গোটেই ষ্টেটখিনি আগৰ দিনতনো কেনেকৈ আছিল। এতিয়াহে ধৰক ঘৰবিলাক পকাৰে বনাই দিছে। আগৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিল, সেইবিলাক কিমান ইণ্টাৰেষ্টিং বস্তু হয় ন। সেই ঘৰবিলাক এতিয়া গোটেইবিলাক ইয়াত ধুনীয়াকৈ কালচাৰবিলাক বনাই থোৱা আছে। নেক্সট আমি এতিয়া এইটো চাম, ব'লক আমি সেয়া চাই যাওঁগৈ। এতিয়া চাওক, মোৰ যোন মিচিং ফ্ৰেণ্ড আছে ন, তেওঁলোকে কমেণ্ট কৰিব। এয়া চাওক, আগৰ দিনততো মিচিঙৰ ঘৰবিলাক কেনেকুৱা আছিলে ন, তেওঁলোকৰ জনজাতিৰ যিবিলাক ঘৰ আছে ন, ঘৰবিলাক ইমান ধুনীয়াকৈ বনাই থোৱা আছে। চাওক, নেক্সট আপোনালোকক মই লৈ আহিছোঁ। এইখিনি চাওক, কাৰ্বিৰ ঘৰবিলাক কিমান ধুনীয়া। চাওক, ইয়াতে আহিলে এনেকুৱা লাগে ন, গ্ৰীণ একো নায়েই। আমাৰ অসমখন চাওকচোন, অসমখন দেখিলে কিমান গ্ৰীণ আছিলে, এতিয়াও সেই বস্তুটো কিমান ধুনীয়াকৈ আছে। চাওকচোন, এতিয়া নেক্সট আমি আহিছোঁ, এইটো নাগাৰ হয়। এইটো চাওক, নাগাখিনি আগতে কেনেদৰে আছিলে, তেওঁলোকৰ ঘৰ কেনেকুৱা আছিলে, তেওঁলোকৰ ভিতৰৰ কালচাৰবিলাক কেনেকুৱা আছিলে। চাওক কি ধুনীয়াকৈ এইবিলাক বনাই থোৱা আছে, ভাল লাগিছে। আহকচোন চাওক। এতিয়া চাওক, এতিয়া মই বেলেগ বেলেগ ষ্টেটবিলাকৰ যিবিলাক ঘৰ আছে ন, ঘৰবিলাকলৈ সোমাইছোঁ। এতিয়া ফাৰ্ষ্ট মই পাইছোঁ মুম্বাই। এতিয়া বৰ্তমান মুম্বাইখন চাওক, আৰু আগৰ যিখন মুম্বাই আছে, মুম্বাইৰ ঘৰবিলাক চাওকচোন কেনেকুৱা আছে। এতিয়াতো বৰ্তমান সময় একদম পূৰা মায়াৰ নগৰী, কিমান একদম কষ্টলি, পূৰা ডাঙৰ ডাঙৰ বিল্ডিং। আৰু আগৰ টাইমত চাওকচোন, আগৰ টাইমত কেনেকুৱা আছিলে মুম্বাইখন। আহক আমি ভিতৰত সোমাই যাওঁ, কেনেকুৱানো কি চাওঁগৈ। ব'লক এতিয়া আমাৰ অসমলৈ যাওঁ। আগতে অসমখন কেনেকুৱা আছিলে, ঘৰবিলাক কেনেকুৱা আছিলে, ঘৰবিলাক গোটেইবিলাক চব ধুনীয়াকৈ ইমান ধুনীয়াকৈ বনাই থোৱা আছে ন। আজি ব'লক অসমৰ আগৰ টাইমটোলৈ আমি ঘূৰি গুচি যাওঁ। এইবিলাক চাওক, কিমান ধুনীয়াকৈ ইয়াত বনাই থৈছে ন। বেলেগৰ জেগাত আহি পেলাই যে নিজৰ জেগাবিলাক বস্তুবিলাক পোৱা হয় ন, কিমান বেছি ভাল লাগে। আহক আৰু কি কি আছে চাওঁ।
ইয়াতে চাওক মই আপোনালোকক বহি দেখাইছোঁ এইটো চাওক এইটো কুহুনা জবকা আৰু এইবিলাক চব কি ধুনীয়াকৈ বনাই থৈছে আৰু কি কি আছে চাওঁ ইয়াতে এইখন চাওক এইখন তাঁতশাল কিমান ধুনীয়াকৈ বনাই থৈছে চাওক আজিকালি টাইমতে আমাৰ এনেকুৱা হৈ গৈছে ন আজিকালি গাঁওবিলাকত গ'লেও তাঁতশালবিলাক দেখিবলৈ নোপোৱাই হৈ গৈছোঁ ইয়াতে কি ধুনীয়াকৈ বনাই থৈছে ন চাওক এইটো চাওক ঘৰ এইটো চাওক গোটেইখিনি মই দেখাই আছোঁ ৰ'বক এয়া চাওক এয়া ফাৰ্ষ্ট আহিয়ে মেইন ঘৰটো তাৰপাছত এইফালে আছে এইটো হৈছে ভঁৰাল তাৰপাছত দেখাই আছোঁ ৰ'ব এয়াৰ মোৰ পিছফালে হৈছে এয়া গোঁসাই ঘৰ আৰু এইটো অকণমানি ঘৰটো যে দেখি পাইছে এইটো হৈছে কুকুৰা হাঁহ কুকুৰা থকা ঘৰ তাতে কি ধুনীয়াকৈ ইয়াত বনাই থোৱা আছে চাওক এয়া হাঁহ কুকুৰা থকা ঘৰ ইমান ধুনীয়াকৈ কালচাৰটো বনাই থোৱা আছে ন বিৰাট ভাল লাগিছে চাই পেলাই আমাৰ তাত পুৰণা টাইমত যিবিলাক বস্তু ব্যৱহাৰ হৈছিলে গোটেইবিলাক বস্তু বহুত ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে ইমান ধুনীয়াকৈ তেওঁলোকে বনাই থৈছে বিৰাট ভাল লাগিলে তেন্তে ব'লক আৰু কি কিনো পাওঁ সেই গোটেইখিনিৰ লগত আগবাঢ়ি গৈ থাকোঁ এতিয়া চাওক এতিয়া আপোনালোকক মই কি দেখাম জানো বাহুবলী ৰথ চাওক নাই নাই এইখন বাহুবলী ৰথ নহয় হা মই এনেই মজাক কৰিছিলোঁ এইখন ৰথখনৰ নাম হৈছে দশহৰা ৰথ ইয়াতে মেনশ্যন কৰা আছিলে মই একচুৱেলি ফানি কৰিবৰ কাৰণে এই কথাটো কৈছিলোঁ কিন্তু চাওক না কিমান ডাঙৰ ৰথ হয় ইয়াতে উঠিবলৈতো সম্ভৱ নহয় আৰু মোৰ কিন্তু উঠিব অলপ মন আছিলে বাৰু আহক চাওক মই আপোনালোকক ৱেষ্ট বেংগলৰ ঘৰলৈ লৈ যাম মোৰ না দেখাত এনেকুৱা লাগিছে ঘৰবিলাক অলপমান ভাগি গৈছে চাগে এতিয়া মই আগতে আহোঁতেও দেখা পাইছোঁ বাৰু ঘৰবিলাক এতিয়া নতুনকৈ বনাই আছে গোটেইখিনি ইয়াতো অলপমান তেনেকুৱা লাগিছে যে বস্তুবোৰ অলপ ভাগিছে গৈছে আহকচোন ভিতৰলৈ সোমাই যাওঁ এয়া চাওক মই আপোনালোকক যিহেতুকে কৈছিলোঁ ন কনষ্ট্ৰাকশ্যন চলি আছে বুলি চাওকচোন ভিতৰত মই এবাৰ দেখাই দিছোঁ নেক্সট কি আছে ৱাও এটা 2 মহল ঘৰ হয় মই এতিয়ালৈকে যিমানখিনি ঘৰ দেখা পাইছোঁ ন চববিলাক প্ৰত্যেকটো ষ্টেটৰ ঘৰবিলাক চাইছে মেক্সিমাম ষ্টেটবিলাকৰ ঘৰবিলাকতো মই এতিয়ালৈকে চাই আহিছোঁ ন মই কিন্তু এতিয়ালৈকে 2 মহল ঘৰ কিন্তু ক'তো পোৱা নাছিলোঁ দেই ৱেষ্ট বেংগলত তেতিয়া টাইমতে 2 মহল ঘৰ আছিলে ৱাও আহকচোন কি আছে চাওঁ এতিয়া দুপৰীয়া এটা হৈ আছেচোন জিন্দা আছিলে হৈছোঁ I don't know কি হৈ আছে তো কম সৰি উশাহ লৈ আছে মোৰ দেখি ভয় লাগি গ'ল মই আচলতে কুকুৰ বহুত বেছি ভাল পাওঁ এনেকৈ মানে কিবা বেলেগ দেখিলোঁ বুলি ভয় লাগি গ'ল তো নাই সি একচুৱেলি শুই আছে চাগে গা চা অলপ বেয়া আছে চাগে তেন্তে ব'লক আৰু তললৈ এতিয়া নামি গৈ থাকোঁ এতিয়া চাওক মই ৱেষ্ট বেংগলৰ ঘৰটোৰ কাষতে মই ঝাৰখণ্ডৰ এটা ঘৰ দিছোঁ চাওক ইমান ধুনীয়াকৈ পেইণ্টিং কৰা আছে মই চোন নাই এই ঘৰটো আপোনালোকক দেখাব লাগিব আহক ৱাও এইবিলাক এইটো কি হয় মই আপোনালোকক দেখাইছোঁ চাওক বাট মই নাজানো এইটো কি হয় আহকচোন ভিতৰত আৰু কি আছে চাওক ৱাও এই চাওক
ৱাও, ইয়াৰ মাজতে চাওক গোটেইখিনি খোলা খোলা হয়। ইয়াতে এইটো ঢেঁকী হয় ন? ৱাও, ঢেঁকীও বনাই থোৱা আছে। আৰু আহক, ইমান ডাঙৰ ঘৰ হয়। এয়া চাগে গোসাঁই ঘৰ আছিলে। চাওক, আকৌ নেক্সট এইফালে এখন দৰ্জা দেখা পাইছো। আহক, সেয়া চাওক, বিৰাট আন্ধাৰ হৈ আছে দেই। আহক, আপোনালোকে কেমেৰাটো কভাৰ কৰিছেনে গোটেইখিনি বস্তু মই গম পোৱা নাই বাৰু। বিৰাট আন্ধাৰ হৈ আছে, হ'লেও মই আপোনালোকক এবাৰ দেখাই দিছোঁ। আহক চাওঁচোন। চাওক কিমান ধুনীয়া ন, বিৰাট ইণ্টাৰেষ্টিং হয়। কিন্তু আমি নহ'লেনো কেনেকৈ গম পালোঁ হয়? এতিয়াৰ যিবিলাক ঘৰ আছে, জেগাবিলাক, প্ৰত্যেকটো জেগাৰ ঘৰবোৰ বৰ্তমান সময়ৰ ঘৰবিলাক আমি দেখা পাইছোঁ। কিন্তু পুৰণাৰ টাইমত, যিটো আগৰ দিনত আমি তেতিয়াতো জন্মই হোৱা নাছিলোঁ, ভাবক তেতিয়াৰ টাইমত কেনেকুৱা আছিলে ঘৰবিলাক, কেনেকুৱা কালচাৰেল আছিলে, কেনেকুৱা বস্তু ব্যৱহাৰ কৰিছিলে, গোটেইবিলাক বস্তু ইয়াত ইমান ধুনীয়াকৈ বনাই থৈছে। আহকচোন, মোৰ লগতে আপোনালোকেও গম পাইছে ন গোটেইখিনি। আহক। এতিয়া চাওক, এতিয়া মই আপোনালোকক কি দেখাম গম পাইছে? এয়া চাওক, দেখিতো আপোনালোকে গম পাইছে ন আগৰ টাইমত কেনেদৰে বস্তুবিলাক কেৰি কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰিছিলে। ধৰক গৰু গাড়ী, ঘোঁৰা গাড়ী, উটৰ গাড়ী, কেনেকুৱা ধৰণৰ গাড়ীবিলাক ব্যৱহাৰ কৰিছে। গোটেইবিলাক প্ৰত্যেকখন ষ্টেটৰে চাওক কিমান ধুনীয়াকৈ বনাই থোৱা আছে। দেখাইছোঁ ৰ'বক। এয়া চাওক, এতিয়া আমি আহি গৈছোঁ। এই ঘৰটো হৈছে ছিকিমৰ ঘৰ। চাওক, চাংঘৰৰ নিচিনা হয় ঘৰটো, আৰু গোটেই ঘৰটো কাঠেৰে বনাই থোৱা আছে। আহক ভিতৰলৈ সোমাই যাওক। ৱাও, চাওক, আহক। ৱাও, চাওক। আৰু এটা কথা মই কওঁ ইয়াতে, যিহেতু প্ৰত্যেকখন ষ্টেটৰে মই গোটেইখিনি দেখাবৰ কাৰণে সম্ভৱ নহয়। প্ৰত্যেকখন ষ্টেটৰে ঘৰ হওক বা তেওঁলোকৰ কালচাৰেল যিবিলাক হয়, গোটেইখিনি মই দেখুৱাটো যিহেতুকে সম্ভৱ নহয়। কাৰণ মানৱ সংগ্ৰহালয়খন ইমান ডাঙৰ এৰিয়া কভাৰ কৰি আছে। গতিকে মই আপোনালোকক যিমানখিনি পাৰোঁ, ধৰক বেলেগ বেলেগ জেগাৰ যিমানখিনি পাৰোঁ গোটেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে সেইটোত আপোনালোকে মোক বেয়া নাপাব, কাৰণ ইমানখিনি ষ্টেটৰ গোটেইখিনি বস্তু মই কভাৰ কৰাটো সম্ভৱ নহয়। আহক নেক্সট আৰু কি চাওঁ, ব'লক সোমাই যাওঁ।